সময়খিনি প্ৰত্যেকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। ৰাতিপুৱাৰ এই সময়খিনিৰ ভিতৰতে আমি ঘৰ চাফা কৰাৰ পৰা আৰম্ভ কৰি আমি নিজে গা পা ধুই চাফ চিকুণ হৈ আকৌ মন্দিৰৰ কাম থাকে। তাৰপিছত আমি ব্ৰেকফাষ্টৰ বাবে সাজু হ'ব লাগে। তাৰপিছত ব্ৰেকফাষ্ট ৰেডি কৰি আমি কামলৈ যোৱাসকলক খুৱাই পঠাই আকৌ নিজৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিব লাগে, নহয়নে? ৰাতিপুৱাৰ সময়খিনি খুব গুৰুত্বপূৰ্ণ। এয়া মই কেৰাহীত চাওমিন বইল হ'ব দিছোঁ। চাওমিনখিনি ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰিছোঁ আৰু এইপিনে বন্ধাকবি কাটি লৈছোঁ। এয়া আমাৰ এজনে ব্ৰেকফাষ্ট খোৱা আৰম্ভ কৰিছে। এয়া অলপ আগতে বনোৱা চাওমিন ৰেডি হৈ গ'ল, তো তেখেতে খাব লৈছে। ঠিক আছে, ময়ো খাই লওঁ আৰু আমাৰ এজনে খাব আছে। ঠিক আছে, লগ পাই আছোঁ ইয়াৰ। হেল্ল' ফ্ৰেণ্ডছ, দীপমালাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত মচুৰ দাইলৰ ফেচ পেক আৰু মচুৰ দাইলৰ স্ক্ৰাবৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। মচুৰ দাইলৰ ফেচ পেকৰ বাবে আমাক লাগে মচুৰ দাইল পাউডাৰ আৰু কেঁচা গাখীৰ। মচুৰ দাইল পাউডাৰ আমাৰ ওচৰত নাথাকিলেও আমি ঘৰতে থকা মচুৰ দাইল তিয়াই লৈ পিহনাত পিহি তাৰ লগত কেঁচা গাখীৰ মিহলি কৰি মচুৰ দাইলৰ পৰিমাণ অনুসৰি তাৰ লগত আমি কেঁচা গাখীৰ মিহলি কৰি তাক ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এই ফেচ পেকে আমাৰ স্কিনখনক টাইট কৰি ৰখাৰ লগতে আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে যিবোৰ বলি ৰেখাই দেখা দিয়ে আৰু লগতে সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ স্কিনখনৰ যিবোৰ ক্ষতি হয়, যিবোৰ সমস্যাই আমাৰ স্কিনখনত দেখা দিয়ে, এই সমস্যাসমূহ দূৰ কৰাত বহুখিনি এই ফেচ পেকে সহায় কৰে। তাৰপিছত আমি মচুৰ দাইলক স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। মচুৰ দাইলটো অলপ খহটাকৈ মিক্সিত পিচি লৈ তাৰ লগত মৌ আৰু নেমুৰ পৰিমাণটো সদায় কমকৈ দিব লাগে ফেচ পেকত, বা আমি স্কিনত লগালেও নেমুৰ পৰিমাণটো অলপ কমকৈ ব্যৱহাৰ কৰিব লাগে। কাৰণ নেমু আমাৰ স্কিনখনত নেমুৰ ৰসে ডাইৰেক্ট ব্যৱহাৰ কৰিলে স্কিনখনত আমাক বহুত ধৰণৰ এফেক্ট কৰা দেখা যায়। বহুতকে কৰে, নেমুৰ ৰসে কৰিব পাৰে। তো সেয়ে আমি কমকৈ নেমুৰ ৰস মিহলি কৰি সেইটো স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ব্যৱহাৰ কৰি চাবচোন। মোৰ স্কিনখন খুবেই অইলি আৰু চেঞ্চিটিভ হোৱাৰ লগতে খুব অপেন প'ৰ্ছ এনেকুৱা ধৰণৰ সমস্যাই মোক দেখা দিছিলে। তো এতিয়াও সেইবোৰ সমস্যা আছে। মই খুব কেয়াৰ ল'বলগীয়া হয় স্কিনখন, আৰু গৰমৰ দিনতো অৱস্থাই নোহোৱা হৈ থাকে। তো তেনেকুৱা সময়ত মই ফেচ পেক হিচাপে মচুৰ দাইল আৰু পিঁয়াজ এই দুটা বস্তু মিহলি কৰি, পিঁয়াজৰ ৰস আৰু মচুৰ দাইল এই দুটা মিহলি কৰি যিটো ফেচ পেক স্কিনত ব্যৱহাৰ কৰোঁ, সেইটোৰ পৰা খুব ভাল ফলেই লাভ কৰিছোঁ। বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আছোঁ। সেইটো লগাই থকাৰ ফলত আপোনাৰ স্কিনত এই সমস্যাসমূহৰ অলপ কমকৈ দেখা দিয়ে। তো বলকচোন, মই আপোনাক ফেচ পেকটো লগাই দেখাওঁ। এয়া মোৰ হাতত এইটো বাউল আপোনালোকে দেখিছে, আৰু ইয়াত আছে মচুৰ আৰু পিঁয়াজ মিক্স কৰা এটা ফেচ পেক। মচুৰ আৰু পিঁয়াজৰ মিশ্ৰণেৰে তৈয়াৰ কৰা এটা ফেচ পেক। এইটো অইলি আৰু লগতে যিসকলৰ পিম্পলছ আছে, দাগ আছে, পিম্পলছৰ পৰা দাগ আৰম্ভ হৈছে, ব্লেক হেডছ, নানান ধৰণৰ কিবা কিবি গুটি ওলাই থাকে, সেইসকলৰ স্কিনৰ কাৰণে খুবেই উপকাৰী। মোৰ স্কিনতো এইবোৰ সমস্যা আছে। মই যোৱা 2 বছৰ ধৰি কোনো ধৰণৰ স্কিন কেয়াৰ কৰা নাছিলোঁ। তেতিয়া মোৰ এইবিলাক সমস্যা হৈ গ'ল, আৰু এতিয়া মই আকৌ নতুনকৈ এইসমূহ উপাদান লগাবৰ কাৰণে আৰম্ভ কৰিছোঁ। মই দেখাই আছোঁ আপোনালোকক। মই ইয়াৰ আগতে যিহেতু মচুৰ দাইলৰ বেনিফিটবিলাক ক'লোৱেই, উপকাৰিতা কিমান ধৰণে আমাক মচুৰ দাইলে স্কিনখন ঠিক কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। তো মচুৰ দাইল হৈছে এটা খুব ভাল বস্তু। মচুৰ দাইল হৈছে এটা খুব ভাল বস্তু, যিটোৱে আমাৰ স্কিনখন উজ্জ্বল কৰায়, তাৰ লগতে স্কিনখন টাইট হোৱাত সহায় কৰে, আৰু
এটা বেলেগ ধৰণৰ গ্লো আনি দিয়ে। আমি যদি সপ্তাহত 2বাৰ 3বাৰ নহ'লে এবাৰ সময় নাপালে অন্ততঃ এবাৰ হ'লেও আমি এই পেকটো লগাব লাগে। আৰু তাৰ লগতে এটা বিশেষ কথা হ'ল কি, মচুৰ দাইলৰ যদি আমি আগতে ঘৰত পাউডাৰ বনাই থওঁ, মচুৰ দাইলটো ধুই বজাৰৰ পৰা অনা মচুৰ দাইলটো ধুই শুকাই লৈ মিক্সিত পিচি পাউডাৰ বনাই থ'ব পাৰি। তো সেইটো কৰিলে আমাৰ বেছি সহজ হয়। বৰ্তমান মোৰ ওচৰত নাই বাৰু এইটো পাউডাৰ গুড়ি মচুৰ দাইলটো। তো সেইটো হ'লে তাৰমানে কি, এনেকৈ মোৰ যিবোৰ পৰি আছে স্কিনৰ পৰা সেই সমস্যাবোৰ নহয়। সেইটোত বেছি মিহি হৈ থাকে। শুকানে আমি যেতিয়া মিক্সিত তাক বনাই ল'ম পাউডাৰ কৰি, সেইটোৱে বেছি আমাক লগোৱাত আমাৰ সুবিধা হয়। আমি ব্ৰাছৰ সহায়তো ল'ব পাৰোঁ, হাতৰ সহায়তো ল'ব পাৰোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।